সফল হ'বলৈ হ'লে সৰ্বপ্ৰথমে তুমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আৰু যদি নিজৰ ওপৰত বিশ্বাস ৰাখিব নোৱাৰা, তেন্তে আন মানুহে তোমাৰ সফলতাৰ বাটত বাধা প্ৰদান কৰিব। উপদেশ পৰামৰ্শ আপুনি সকলোৰে পৰাই পাব। এইবোৰ সকলোৰে পৰা আগ্ৰহেৰেই শুনিব, কিন্তু কাম কৰাৰ সময়ত নিজৰ মতেহে কৰিব। কাৰণ উপদেশ দিয়া মানুহৰ অভাৱ নাই, কিন্তু সহায় কৰাৰ যথেষ্ট অভাৱ। জীৱনত তুমি কি কি কৰিব পাৰিবা তাৰ এখন লিষ্ট তৈয়াৰ কৰা আৰু সেই লিষ্ট মতে আজিৰ পৰাই কাম কৰা আৰম্ভ কৰি দিয়া। কাৰণ তোমাৰ জীৱন পৰিৱৰ্তন কৰাৰ বাবে তোমাৰ মাত্ৰ এজন ব্যক্তিৰহে প্ৰয়োজন, আৰু সেইজন তুমি নিজেই। প্ৰেম মাথো নিজৰ কৰ্ম আৰু ঈশ্বৰৰ ওপৰত ৰাখক, কাৰণ এই দুয়োটাই আপোনাক কেতিয়াও নঠগায়। নিজৰ প্ৰতি কেতিয়াও অহংকাৰ ভাৱ নাৰাখিব, কাৰণ আপুনি সকলো সময়তে একে অৱস্থাতে নাথাকিবও পাৰে।